নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ মই অন্য এটা ব্লগলৈকে স্বাগতম জনাইছোঁ। মোৰ লগত এজন সতীৰ্থ আছে, ইয়াৰ ধুনীয়া এটা ইউটিউব চেনেল আছে, সানিস ব্লগছ বুলি এটা আছে। আপোনালোকে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ লগত এই উত্তম দা থাকেই আৰু কেমেৰামেন হিচাপে থাকে। আৰু আজি মই আপোনালোকক দেখুৱাম হস্ততাঁত বস্ত্ৰমেলা। এয়া হৈছে ৰাজ্যিক হস্ততাঁত বস্ত্ৰমেলা 2022 আৰু 23। স্থান হৈছে স্কুল খেলপথাৰ, মৰিগাঁও উচ্চতৰ মাধ্যমিক ও বহুমুখী বিদ্যালয়। আৰু এই আৰম্ভ হৈছে 8ৰ পৰা 21 অক্টোবৰলৈকে হ'ব। আৰু ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব, নিশা 8 বজালৈকে। গান্ধী ভৱন ফিল্ড বুলি ক'লে আচলতে সকলোৱে গম পাব বা বুজি পাব যে এই ফিল্ডতে এখন ৰাজ্যিক পৰ্যায়ৰ বস্ত্ৰমেলা আয়োজন কৰিছে ৰাফেদৰ উদ্যোগত। খুব ধুনীয়া ধুনীয়া কুৰ্তি ওলাইছে এসোপা দেখুৱাইছোঁ। তাৰপিছত এইকেইটা সৰু ল'ৰা ছোৱালী এইখিনি গোটেইখিনি 250। আৰু ওপৰকেইটাও নে তেনেকুৱা ওপৰ কুৰ্তিবিলাক যে সেইবিলাক আপোনাৰ 300 তলৰখিনিত 250 ন। উত্তমটা কিবা লৈছে নেকি? লয় যদি লওক, এইটো ফিক্স প্ৰাইচ 200 টকা। এয়া পেণ্ট ল'ব পাৰে, পেণ্ট 200 টকা ফিক্স প্ৰাইচ। আৰু এইফালে কি ফ্ৰক, এয়া ফ্ৰক 200 টকীয়া। আপুনি দোকানী নহয়, আপুনি কিনিবহে আহিছে। বঢ়িয়া। এল চাইজ নে কিবা এইটো? হা হা এক্সেল। কিমান প্ৰাইচ? এটা আপোনাৰ এনে 450 হয়, 20% লেছ 360। 360। এইখিনি টচ মুগা কয় নেকি? কিমান এইবিলাক টচ মুগাবিলাকৰ দাম? 4000 আছে, 3500 আছে। 4000 আৰু 3500। এইকেইখন কিমান ক'লে? 2500। আৰু সেইকেইখন এইকেইখন 2000। ইয়াতে কম কৰিব পাৰিনে নাই? কম বেছ আৰু নিলে তেতিয়া 200 টকা কিবা এটা 200 টকা কমাই দিব পাৰি আৰু ন। আৰু এইকেইখন কিমানকৈ বাইদেউ? সেইবিলাক চব 2500। 2500 ন? হয়। তাৰ ভিতৰতে এনেকৈ ডাঙৰ ডাঙৰখিনি 3000 আছে, এইখিনি 3000। হয় নেকি? এইকেইখন 3000। এইকেইখন 3000 টকীয়া দাম, বহুত ডাঙৰ দাম। ইমান ধুনীয়া ধুনীয়া কাপোৰ ওলাইছোঁ। হেৰি ইমান ধুনীয়া ক'ত গ'ল বাইদেউ? দোকানী ক'ত গ'ল? 350 ল'ব বিচাৰে যদি ল'ব পাৰে, যদি ল'ব বিচাৰে। এইটো 350 ন বাইদেউ? অঁ। আৰু এই গামোচাখন কিমান? এখন গামোচা 300। অঁ সুধিছোঁ বাইদেউ। 250 ন? আৰু বেলেগো আছে। হাতে বোৱা নে এইবিলাক হেৰি কৰা? মেচিনত। টচ মুগা গামোচা কিমান এখন বাইদেউ? 1800। চাবই লাগিব ন, পচন্দ হ'লেহে। ধুনীয়া লাগিছে। টচ মুগা, এইখন হৈছে টচ মুগা গামোচা। আৰু দাম হৈছে কিমান? 1800। কম বেছ কৰিব পাৰি। অঁ কম বেছ কৰিব পাৰি, যদি বিচাৰে তেতিয়াহ'লে লৈ যাব পাৰিব কম বেছ কৰি ন। এইবিলাক কিমান বাইদেউ? এইটো 350। এইটো হাতে বোৱা গামোচা কিন্তু মহিলাসকলৰ ফেভাৰিট। দাদা হোজাই পৰা ন আপুনি? অঁ এইবিলাক জোনবিৰি নেকি? এইটো ন জোনবিৰি কয় নেকি? কি থাকে ন, গেৰেণ্টি থাকে নেকি? কিমানকৈ কিমানত? আপোনাৰ 6-7 বছৰ। সৰু সৰু কুৰ্তাকেইটা কিমান? 400। অঁ 400 টকা। এইটো বেনাৰখন লগোৱা নাই নেকি আপোনাৰ ওপৰত? অঁ ক'ত ঘৰ বাইদেউ? গোলাঘাট। অঁ কাজিৰঙা ন? কেনেকুৱা বিজনেছ? ইমান ঠিক নহয় ন? অঁ
আচলতে হেৰি পূজা আগত হ'ব লাগিছিলে নেকি ন? পূজা আগত বুলি নহয়, আপোনাৰ আজি গাঁও আন্দোলনৰ পাছৰ পৰা বিজনেছ বেয়া, একদম বেয়া ন? ডাউন চলি আছে। হয়, আৰু হয়। অনলাইন মাৰ্কেটে এইটো লোকেল একচুৱেলি ডাউন কৰিছে মানুহবিলাকে আজিকালি মানে হেৰি কৰিছে ন? অনলাইনে মানে দিগদাৰ কৰিছে ন? এয়া হওক কথা পাতি আহক উঠাই দিছোঁ আহি আছে নে? এতিয়ালৈকে অহাই নাই 8 তাৰিখৰ পৰা? 8 তাৰিখৰ পৰা আহিছোঁ, বৰ্তমান এতিয়ালৈ নাই আৰু। হয় নেকি? এতিয়া কেনেকৈ বিজনেছ কৰিব ন? মানুহে চলিব নোৱাৰা হৈ গৈছে হয়। আজি কেই তাৰিখ হ'ল? যাব কেই তাৰিখে? 22 তাৰিখে? 21 তাৰিখ। 21 তাৰিখে? 21 তাৰিখে শেষ হ'ব ন? আজি 12 তাৰিখ হ'ল। ব্লগ এটা বনাইছোঁ। হা? 12 তাৰিখ হ'ল। আজি 12 তাৰিখ হৈছে আকৌ। দাদা একদম বিজনেছ বেয়া বোলে। আপোনালোকে আহিব পাৰিলে দেই, ইয়াতে আহি পেলাই কিনিবচোন। ধুনীয়া ধুনীয়া কাপোৰ আছে ন? ধুনীয়া ধুনীয়া কাপোৰ আছে ইয়াতে। মংগলদৈৰ পৰা আহিছে ন দাদা? মংগলদৈৰ পৰা। মংগলদৈৰ পৰা আহিছে। হেৰি মানে 1500 দিয়ে, 1200 দিয়ে। দিলে দেখোন আমাৰ মূলত ঢকুৱাখানা হয়, ধেমাজি ঢকুৱাখানা হয় ন? এই হেৰিটো আহিছিলে ন আমাৰ আহিছিলে ঢকুৱাখানা বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা এইসকল মানে আহিছে। এইটো হৈছে চৰাইদেউ, সিফালে আছে কামৰূপ, লখিমপুৰ, গোটেইকেইখন ডিষ্ট্ৰিক্টৰ পৰা মানে আহিছে। কিন্তু কথা হ'ল এবাৰ বিজনেছ একেবাৰে বেয়া। এখন লখিমপুৰৰ পৰা আহিছে, এইটো লখিমপুৰ, এইটো হাজো, চৰাইদেউ, মৰাণ। বাইদেউ বিজনেছ কেনেকুৱা? ইমান এটা এতিয়া বৰ্তমান ইমান এটা ভাল হোৱা নাই, হ'ব বুলি আশা ৰাখিছোঁ আৰু। হ'ব বুলি আশা ৰাখিছে ন? যেনেকৈ ভাবিছিলে তেনেকৈ হোৱা নাই ন? কিয় হোৱা নাই বাইদেউ? বতৰটোৰ কাৰণে হোৱা নাই নে কি? এইবিলাক চব ধুনীয়া ধুনীয়া কাপোৰ আনিছে, কিন্তু কিনাহে মানুহ অহা নাই ন? মিচিং কাপোৰ কয় নেকি? গোটেইখিনি নে মিচিং এইবিলাক? আজিকালি মহিলাসকলে মানে মিচিং যোৰা খুব পচন্দ কৰে দেই। মই বাইদেউহঁতে চৰাইদেউ মৰাণৰ পৰা আহিছে। ইয়াত ধুনীয়া ধুনীয়া মিচিঙৰ যোৰা আছে। আপোনালোকে আহি মনৰ পচন্দ অনুসৰি ধুনীয়াকৈ কিনি লৈ যাব। দাম কমতে দিব ন বাইদেউ? কমত দিব ন? কমত দিব। দাদা আছে ন দাদা? কমত দিব ন? ধুনীয়াকৈ কমত দিব। আপোনালোকে আহি ধুনীয়াকৈ কিনি লৈ যাব দেই। এই কলাযোৰ যে কলা মিচিং যোৰাযোৰ কিমান দাম? এইযোৰ অকণমান কৈ দিয়কচোন। কলা মিচিং যোৰাযোৰ 37। তো দোস্ত আপোনাকে চাই আছে ব্লগ কেটত, আৰু মই ব্লগ কেটত আছোঁ, আৰু ইফালে দাদাক লগ পাই গৈছোঁ। তো দাদা কি ক'ব? আপোনালোকে আহিব। এই মৰিগাঁৱত ধুনীয়াকৈ ৰাজ্যিক পৰ্যায়ত বস্ত্ৰমেলা হৈ আছে, হস্ততাঁত বস্ত্ৰমেলা। আপোনালোকে আহিব, আহি পেলাই ধুনীয়াকৈ ইয়াতে চাই নিজৰ পচন্দ অনুসৰি কাপোৰ কিনিব পাৰিব। খুব ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে, আপোনালোকে আহিব কিনিব। আৰু মোৰো এটা ইউটিউব চেনেল আছে সানিস ব্লগছ বুলি, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লাগে কেৱল এইটোৱে। আৰু ইফালে বহুত ভাল লাগিল দাদাৰ লগ পাই। থেংক ইউ। আৰু 14 আৰু 15 তাৰিখে মৰিগাঁও জিলা দিৱস আছে, তো সকলোৱে আহিব। আৰু বহুত ডাঙৰ জুবিন দা আহিব, তাৰপিছত ৰাজ্যপাল আহিব, বহুত কোনোবা আহিব। তো ময়ো চাব আহিম, ভিডিঅ' পাই যাব। দাদা ধেমাজিৰ পৰা আহিছে। খুব ধুনীয়া ধুনীয়া মিচিঙৰ যোৰা আছে। এয়া মিচিঙৰ যোৰা বুলি কয় ন? কিমানকৈ এইবিলাক? কোৱা দাম কিমান এইবিলাক? এইবিলাক আপোনাৰ 3500 আছে, 3200 আছে, 2800 আছে, তেনেকুৱা। হয় নেকি? আপোনালোকে আহক। বাইদেউহঁতে আহিলে আমিও ভাল পাওঁ। আৰু এতিয়া সেই মৰিগাঁৱত আমাৰ হস্ততাঁত বস্ত্ৰমেলা আপোনাৰ 21 তাৰিখলৈকে আছে। যথেষ্টখিনি এতিয়াও সময় আছে বাৰু। সময় আছে। খুব ধুনীয়া ধুনীয়া কাপোৰ যোৰা আনিছে, মিচিঙৰ যোৰা আনিছে ন? আমিতো ধেমাজি একবাৰ ধোৱাৰ পিছতে এইটো একদম পুৰা কোমল হৈ যাব। গা চা মুচিবৰ কাৰণে একদম কৰিব নালাগে, পিন্ধিবহে লাগে এতিয়া সোনকালে। পিন্ধিবলৈ গা চা মুচিবৰ কাৰণে দাগটো হ'লে ভাল আৰু। এইটোতো দাগটো নাই ন? ইয়াততো দাগটো নাই। 1-1.5 বছৰলৈকে একো নহয় না এইবিলাক। ঠিক আছে। এইকেইখন মাফলাৰ কেইখন দাম কিমান? 300। ধুনীয়া ধুনীয়া। এই মিচিঙৰ ন? মিচিং মাফলা হয়। মায়ং
মৰিগাঁও আপুনি বেয়া পাইছে কিন্তু পিন্ধি ভাল পাব কিন্তু মই বেয়া পোৱা নাই পিন্ধি আৰাম পাব হৈছে বাইদেউ বিজনেছ বিজনেছ বৰ্তমান এতিয়াও চলিছে আৰু যিটো হ'ব লাগে হোৱা নাই কিয় কমিছে বা সমাগমটো কম হৈ আছে সমাগম কমাই পূজাৰ আগত হোৱা হয় ভাল হ'লে ভাল হ'ল হয় আমি আশা কৰিছোঁ 14-15ত চাগৈ ভাল বেছি হ'ব ব্যৱসায় আমাৰ সেই দুদিনে ভাল হ'ব বুলি আশা কৰি আছোঁ চানি কি খবৰ এই ভালেই ভালেই ধুনীয়াকৈ এই মানে কি চানি ব্লগ এটা আছে হা চানিজ ব্লগ বুলি এটা আছে ধুনীয়াকৈ আপোনালোকে একদম ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বিলাক লাইক আৰু শ্বেয়াৰ কৰি দিব নমস্কাৰ বন্ধুসকল মই অন্য এটা ব্লগলৈকে আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইয়াতে ধুনীয়াকৈ মই ল'ৰা এজন লগ পাইছোঁ তাৰো এটা ব্লগ আছে আৰু চানিজ ব্লগ বুলি আছে মৰিগাঁও দিৱসৰ কাৰণে ধুনীয়াকৈ যো জা চলি আছে ধুনীয়াকৈ লিখি আছে ইয়াতে বনাই আছে ধুনীয়াকৈ মৰিগাঁও দিৱস বুলি লিখি আছে কিন্তু সম্পূৰ্ণ অৱস্থাত এয়া মৰিগাঁও দিৱস ধুনীয়া কালা দিব ধুনীয়াকৈ বনাই আছে নিৰ্মাণ কৰি আছে ধুনীয়াকৈ হৈ যাব আৰু ছয়গাঁও কামৰূপৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে গোসাইগাঁৱৰ পৰা আহিছে আৰু ক'ৰ পৰা আহিছে গোসাইগাঁও দৰং দা কি খবৰ বিজনেছ কেনেকুৱা ভাইটি বিজনেছ কেনেকুৱা চলিছে মোটামুটি চলি আছে বিক্ৰী কৰিছেনে নাই এতিয়ালৈকে হোৱা নাই এখন আমাৰ মৰিগাঁও কিতাপৰ দোকান দেই ধুনীয়াকৈ আপোনালোকে আহিব কিতাপ মনৰ পচন্দৰ কিতাপ কিনি লৈ যাব ন কম দামত দিবানে মৰিগাঁও কিতাপ 10% ডিছকাউণ্ট আছে মানুহে আহিছে 2-এজন আহি আছে আশা কৰোঁ বিক্ৰী হ'ব বুলি কাৰণ আজিতো 12 তাৰিখ 8 তাৰিখৰ পৰা হোৱা নাই জানো 8 তাৰিখৰ পৰা হৈছে কিন্তু কামবোৰ তেনেকৈ দোকানবোৰ কমপ্লিট হোৱা নাই যে সেইটো কাৰণে ন হ'ব বুলি ভাবিছোঁ আগত হৈছে যিহেতু কাম কৰোঁতে ভাল হ'ব ন হয় হয় ঠিক আছে আপোনালোকেও আহিব ধুনীয়াকৈ কিনিব মনৰ পচন্দৰ কিতাপ ন 10% ডিছকাউণ্টত 10% লেছ হ'ব ধুনীয়া ধুনীয়া মুগা কাপোৰ আছে আপোনালোকে আহিব ধুনীয়াকৈ ইয়াতে ধুনীয়া ধুনীয়া কাপোৰ আছে ন চানি আপোনালোকে যদি মনৰ পচন্দৰ কাপোৰ কিনিব বিচাৰে তেতিয়াহ'লে ইয়াতে কিনিব পাৰিব মনে মনে কৈ আছোঁ দেই জ্যোতিষদান ভাঙি পেলাই এখন উঠাই দিব লাগিব বুজিছে অ' আইতা কাপোৰ কম দামত বিক্ৰী কৰিছেনে অকণমান কৰিছোঁ মানে এইটো গামোচা কিনিব পাৰে এইটো আমাৰ হাতে বনোৱা গামোচা এইটো আমি 240 টকা লাষ্ট দাম বিক্ৰী কৰিছোঁ 4 টকা দাম দিছোঁ 240ত বিক্ৰী কৰিছোঁ 240 টকাত হয় বহুত ডাঙৰ গামোচা ন গামোচা ডাঙৰ আছে ডাঙৰ গামোচা পুতলটো ডাঙৰ আছে ন হয় হাতে বোৱা ন হাতে বোৱা হাতে বোৱা খুব ধুনীয়া আপোনালোকে আহিব ধুনীয়াকৈ কিনিব পাৰিব ন কোচ ৰাজবংশী গামোচাটো কিমান দাম এইটো 140 টকা 140 টকা দিয়া দামটো দিয়া দামটো আৰু কি আছে কিবা এটা হ'ব আৰু ন হয় কিবা এটা হ'ব আপোনালোকে আহিব ধুনীয়াকৈ কোচ ৰাজবংশী গামোচা আছে ধুনীয়াকৈ এয়া গামোচা ধুনীয়া ধুনীয়া গামোচা আছে কাপোৰ আছে ন বিছনাৰ কাপোৰ আমাৰ এই হাতে বনোৱা কাপোৰ এইবিলাক আমি বিচনা কাপোৰ কিমান এইবিলাক বিচনা কাপোৰ এইবিলাক 400 প্ৰমোদ বৰচা মেইন না এতিয়া সেই বস্তুবিলাকৰ দাম কমিছেনে এইবিলাকৰ দাম কিমান এইবিলাক এই চাদৰ নেকি ন এখন চাদৰ কিমান দাম এখন চাদৰ এয়া আপোনাৰ 2700 টকা এইটো হেৰি ন এই কি কয় টচ মুগা ধুনীয়া ধুনীয়া কাপোৰ এইবিলাক মিচিঙৰ যোৰা নেকি মিচিং কিমান এইবিলাক আপোনাৰ 4000 আছে 3000 আছে 3500 এনেকৈ মহিলাসকলে আহিলে ধুনীয়াকৈ দাম চাম কৰি লৈ যাব পাৰিব ন ডিছকাউণ্ট হ'ব আৰু হয় ডিছকাউণ্ট হ'ব ঠিক আছে থেংক ইউ দাদা থেংক ইউ মিচিং যোৰা অ'কে মাফলা নেকি ন কিমান দাম এইবিলাক আমাৰ তিৱা মাফলা আছে তিৱা মাফলা বড়ো ন এই ৰ'ব পিছে তিৱা নাই নেকি মই দি আছোঁ হেল্ল' এই দি আছোঁ 700240
চৌহদটো উঠাই দিছোঁ এবাৰ তাৰমানে চিনেমেটিক চৌহদ মেলা চালোঁ মেলা চাব আহিব দেই